Hello guys, welcome to Mohantos GK. নিবনুৱাসকলৰ বাবে অতি ভাল খবৰ লৈ আহিছোঁ। KCC ঋণৰ বাবে আপোনালোকে আবেদন কৰিবলৈ সুবিধা লাভ কৰিব পাৰিব আৰু সকলো জিলাৰ বাবে এই সুবিধা আহিছে আৰু গৰু ছাগলী হাঁহ কুকুৰা পালনৰ বাবে আপোনালোকে এই ঋণ লাভ কৰিব পাৰিব আৰু সকলো আবেদন কৰক যাতে আপোনালোকে গৰু ছাগলী হাঁহ কুকুৰা আদি পালন কৰি স্বাৱলম্বী হ'ব পাৰে। তাৰ বাবে মই ভিডিঅ'টো বনালোঁ। যিসকলে আজিলৈকে গভৰ্ণমেণ্ট জব পাব পৰা নাই অথবা ব্যৱসায় কৰিবলৈ যাৰ হাতত ধন নাই তেওঁলোকে এই KCC লোনৰ জৰিয়তে আপোনালোক স্বাৱলম্বী হ'ব পাৰিব। বলকচোন আমি সবিশেষ জানিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যিসকল বন্ধু বান্ধৱে চেনেলটোত নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব জব ৰিলেটেড আৰু লগতে এনেধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিবৰ বাবে। ইয়াতে চাওক গাইজ, অসম চৰকাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ, দুগ্ধ উন্নয়ন বিভাগ, পশুপালন আৰু পশু চিকিৎসা তথা দুগ্ধ উন্নয়ন বিভাগত চলি থকা বিশেষ KCC ঋণৰ সুবিধা গ্ৰহণ কৰক। পশুপালন খণ্ডৰ সৰ্বাংগীন উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে বিশেষ KCC ঋণৰ ব্যৱস্থা কৰিছে আৰু ইয়াৰে পইণ্টসমূহ আপোনালোকে চাই লওক। ইয়াৰে প্ৰথম পইণ্টটো চাওক, গো পালন, গাহৰি পালন, ছাগলী পালন আৰু হাঁহ কুকুৰা পালনৰ জৰিয়তে ব্যৱসায় কৰাৰ বাবে এই ঋণৰ সুবিধা ল'ব পাৰে। নেক্সট পইণ্টটো চাওক, ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰতি সপ্তাহত কমেও এটাকৈ বিশেষ KCC শিবিৰ অনুষ্ঠিত কৰা হয়। নেক্সট 3 নম্বৰ পইণ্টটো আপোনালোকে চাওক, আগ্ৰহী পশুপালকে এই শিবিৰত বিভাগৰ বিষয়া আৰু বেংক বিষয়াৰ উপস্থিতিত ঋণৰ বাবে আবেদন কৰিব পাৰে। নেক্সট, KCC ঋণৰ ক্ষেত্ৰত বেংকৰ নিৰ্ধাৰিত সুদৰ ওপৰত ভাৰত চৰকাৰৰ 2% ৰেহাইৰ ব্যৱস্থা আছে। নেক্সট পইণ্টত উল্লেখ কৰিছে, নিৰ্ধাৰিত সময়ত ঋণ ঘূৰাই দিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে 3% সুদ ৰেহাই দিয়াৰ ব্যৱস্থা ৰাখিছে। নেক্সট চাওক, অৰ্থাৎ সদ্য প্ৰচলিত হিচাপত বছৰি শতকৰা মাত্ৰ 4% সুদত এই ঋণ লাভ কৰিব পাৰে। নেক্সট পইণ্টটোত চাওক, এই ঋণৰ বাবে প্ৰয়োজন হোৱা যাৱতীয় খৰচ বেংকৰ তৰফৰ পৰা ৰেহাই দিয়াৰ ব্যৱস্থা আছে। নেক্সট যিটো পইণ্ট সেইটো চাওক, এই ঋণৰ ক্ষেত্ৰত সৰ্বাধিক 1,60,000 টকা পৰ্যন্ত কোনো বন্ধকী লোৱাৰ ব্যৱস্থা নাথাকে। অৰ্থাৎ আপোনালোকে এই ঋণ ল'বৰ বাবে কোনো বস্তু বন্ধকী দি থ'ব নালাগে 1,60,000 টকা পৰ্যন্ত। তাৰপাছত চাওক, KCC ঋণৰ আবেদনৰ বাবে প্ৰয়োজনীয় কি আপোনালোকৰ নথিপত্ৰ লাগিব আবেদন কৰিবৰ বাবে। 1 নম্বৰ চাওক, আবেদনকাৰীৰ 2 কপি শেহতীয়া পাছপোৰ্ট ফটো আপোনালোকে এতিয়া বৰ্তমান মাৰি থোৱা 2 কপিকৈ পাছপোৰ্ট ফটো আপোনালোকৰ লাগিব। নেক্সট 2 নম্বৰতে আপোনালোকক বিচাৰিছে ফটোযুক্ত পৰিচয় তথা স্থায়ী ঠিকনা সম্বলিত তথ্য, যেনে ধৰক আপোনালোকৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্সৰ ফটোষ্টেট কপি এটা আপোনালোকে ইয়াৰ তিনিওটাৰ ভিতৰত কোনোবা এটা আপোনালোকে দিব লাগিব। ফটোযুক্ত পৰিচয়, আপোনালোকৰ স্থায়ী ঠিকনা সম্বলিত আপোনালোকে এই 3টা কাৰ্ডৰ ভিতৰত কোনোবা এটাৰ ফটোষ্টেট কপি আপোনালোকে জমা কৰিব লাগিব। নেক্সট 3 নম্বৰ পইণ্টটো, ভূমিৰ মালিকানা সম্বন্ধীয় নথি যেনে জমাবন্দী, চিঠাৰ নকল, লেণ্ড হেণ্ডিং প্ৰমাণপত্ৰ আপোনালোকে জমা দিব লাগিব। নেক্সট আপোনালোকৰ 4 নম্বৰ পইণ্টটোত চাওক, বেংকৰ জমা বহী প্ৰথম পৃষ্ঠাৰ ফটোষ্টেট, অৰ্থাৎ আপোনালোকৰ বেংকৰ যিখন পাছবুক সেই পাছবুকৰ আপোনালোকৰ ফটোসহ যিখন প্ৰথম পৃষ্ঠা থাকে একাউণ্ট নাম্বাৰ সহিতে, সেই পৃষ্ঠাটো আপোনালোকে ফটোষ্টেট কপি জমা দিব লাগিব। নেক্সট 5 নম্বৰত চাওক, পান কাৰ্ডৰ ফটোষ্টেট দিব লাগিব। নেক্সট 6 নম্বৰত দিছে বিষয় সাপেক্ষে অতিৰিক্ত নথি, যদি আপোনালোকক বেংকত আৰু কিবা বেলেগ নথি বিচাৰে তেতিয়া আপোনালোকে বিষয় সাপেক্ষে সেই নথিসমূহ তাতে দিব লাগিব। নেক্সট ইয়াতে চাওক, KCC ঋণৰ বাবে আবেদন পত্ৰৰ নমুনা এনেধৰণৰ হ'ব। আবেদন পত্ৰখন এখন নমুনা আকাৰে দি দিছে। নেক্সট আপোনালোকে চাওক, মনত ৰাখিবলৈ কেইটামান কথা দিছে। 1 নম্বৰ পইণ্টটো চাওক, বেংকত ঋণগ্ৰস্ত হৈ থকা লোকৰ আবেদন নাকচ কৰা হ'ব। যিসকলৰ বেংকত ঋণগ্ৰস্ত হৈ আছে, এতিয়া বৰ্তমান তেওঁলোক যদি ঋণগ্ৰস্ত হৈ আছে তেওঁলোকৰ আবেদন নাকচ কৰা হ'ব। অৰ্থাৎ যিসকলৰ বেংকৰ লেনদেনৰ ক্ষেত্ৰত বৰ ভাল নহয় সেই তেনে লোকসকলৰ আবেদন নাকচ কৰা হ'ব। নেক্সট পইণ্টত চাওক, পশুপালন ক্ষেত্ৰত জড়িত হৈ থকা লোকক
পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু দুগ্ধ উন্নয়ন বিভাগৰ বিষয়াৰ জৰিয়তে সোনকালে আবেদন কৰিবলৈ অনুৰোধ জনোৱা হ'ল। যিসকল লোক পশুপালনৰ সৈতে জড়িত হৈ আছে অথবা পশু চিকিৎসা বিভাগ আৰু দুগ্ধ উন্নয়ন বিভাগৰ বিষয়াৰ জৰিয়তে সোনকালে আবেদন কৰিবলৈ তেওঁলোকক অনুৰোধ জনোৱা হৈছে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকেও এই সুবিধা লাভ কৰি আপোনালোক স্বাৱলম্বী হ'ব পাৰে। সেইবাবে মই এই ভিডিঅ'টো ইয়াতে প্ৰস্তুত কৰিলোঁ, যাতে আপোনালোকে এই বিষয়ে সবিশেষ জানিব পাৰে। জানি আপোনালোকে ওচৰৰ যি KCC ইয়াতে KCC সম্বন্ধীয় আপোনালোকে কথা জানিবলৈ যি বেংকেই হওক অথবা বেংকত গৈ আপোনালোকে এই বিষয়ে আপোনালোকে সবিশেষ জানিব পাৰিব। গতিকে অলপ হ'লেও মই আপোনালোকক খবৰটো দিয়াৰ উদ্দেশ্যে এই ভিডিঅ'টো বনালোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰক, যিসকলে বৰ্তমান পঢ়া শুনা কৰিও অথবা পঢ়া শুনা কৰিও চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই। তেওঁলোকে যাতে এই ঋণ লাভ কৰি তেওঁলোক নিজেই স্বাৱলম্বী হোৱাত সহায়ক হ'ব পাৰে। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰক নিজৰ বন্ধু বান্ধৱীৰ মাজত, আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ' ন'টিফিকেশ্যন পাই থাকিবৰ বাবে। ধন্যবাদ। জয় অসম।